হেল্ল' বন্ধুসকল, সকলোৰে খবৰ বাৰু ভালনে? আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে হয়তো সকলোৱে গম পায়ে চাগে যে বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকত অভিনয় কৰা ৰাকেশ অৰ্থাৎ ৰিণ্টু বৰাৰ যে যোৱাকালি অৰ্থাৎ 20 জানুৱাৰী তাৰিখে যে বিয়া পাৰ হৈ গ'ল, এই কথাটো হয়তো আপোনালোকে সকলোৱে গম পায়ে চাগে। আৰু বিউটি বাইলুং অৰ্থাৎ চুমকি কছাৰীয়ে ৰাকেশৰ বিয়াৰ কেইখনমান ভাল লগা ফটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিছে। আচল বন্ধুসকল, সেই ফটোকেইখন চাই লওঁ এবাৰ। সো বন্ধুসকল, আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ আমাৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেধৰণৰ ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকে প্ৰথমত পায়। আকৌ লগ পাম আন এটি ভিডিঅ'ত। আজিলৈ বাই।